বদমাছ ৰুদ্ৰসাগৰলৈ স্বাগতম জনাইছোঁ। কিন্তু জীৱনত প্ৰথমবাৰৰ বাবে আজি মই পিকনিক খাবলৈ আহিছোঁ। মোৰ লগত আছে এয়া মোৰ ভাইটি অপূৰ্ব কৃষ্ণ পাটেৰী, নয়ন চেত্ৰী, তাৰপিছত আমাৰ আছে ভাতৃ বন্ধু বিপ্লৱ, তাৰপিছত আমাৰ বিদ্যুৎ, আমাৰ এয়া বিপ্লৱ আছে গোৱালা, এয়া বিদ্যুৎ আকৌ খঙে কৰিব, সেইটো কাৰণে আকৌ নহ'লেই বন্ধুসকল, এইডাল আকৌ খঙে কৰিব, পিছত গালি পাই থাকিব। এইজন মোৰ ভাইটি, তেওঁ নতুনকৈ আছাম টক্সত চাকৰি পাইছে গহপুৰৰ সংবাদদাতা হিচাপে। প্ৰিয় বন্ধুসকল, আৰু আপোনালোকৰ আশীষ সদায় মোক লাগিব আৰু সহায় লাগিব। হয়, নিশ্চয় কৰি আছে বাৰু সদায়, নিশ্চয় সকলোৱে সহায় কৰিব। আৰু জীৱনত প্ৰথমবাৰ পিকনিক খাবলৈ আহিছোঁ, তাকো আজি শনিবাৰ, গতিকে মই নিৰামিষ খাব লাগিব। ঘৰৰ পৰা দাইল অকণে ভাজি অকণে শনিয়ে কিন্তু মংগলহে কৰে, গোটেই নেচেল জীৱনটো চেচ বন্ধু। এয়া জুই ধৰিছে আমাৰ এয়া বিশিষ্ট সাংবাদিক ৰমেন বৰা পলাইছে। নমস্কাৰ। ঐ কিবা এটা কওক ৰাইজক। ধুনীয়া, এই জুইকুৰা ধৰি লওঁ তাৰপিছত ক'ম। তাৰপিছত আহিছে আমাৰ কৃষক, এয়া নমস্কাৰ। এয়া কৃষক যুৱ কৃষক ফটোটো ভালকৈ অহা নাই, এইফালে ঘূৰি দিয়া। এয়া ভাস্কৰ এইডাল মস্ত লম্বা মানুহ, একদম ওখ পখ। এই চাওক, এই তলৰ পৰা দেখাইছোঁ, এইডাল একদম মস্ত ওখ মানুহ, দেখিছেনে? কম ভয়ংকৰ মানুহ এডাল, শকত হোৱা এডাল। ব্ৰহ্মপুত্ৰৰ সিটো পাৰে সোণোৱালী গাঁও, সেই গাঁৱৰে জীয়ৰী তৰাক মই ভাল পাওঁ। প্ৰথমতে পাতিছিলোঁ মৰমৰ ভনী, কথা দিলে হ'ব হেনো জীৱন লগৰী। এয়া আমি আহি পাই গ'লোঁ মিণ্টু চাপৰি, মিণ্টু ঘাট। জীৱনত প্ৰথমবাৰৰ কাৰণে আজি পিকনিক খাবলৈ আহিছোঁ ৰুদ্ৰসাগৰে, এইটো তাৰ ৰেকৰ্ড দেই। গতিকে আমি অকণমান পৰিৱেশটো দেখাই দিছোঁ মিণ্টু ঘাটৰ। এয়া আমাৰ বন্ধুসকলে আহিছে, সেইয়া হালধীয়া গোটেইবোৰ, হালধীয়া এইবিলাক চব সৰিয়হ। বাৰিষা কালত এইবিলাক ডুবি থাকে, এই গোটেই সৰিয়হ গজি থকা, সৰিয়হ ফুলি থকা অঞ্চলবিলাক একদম নেদেখা সিপাৰলৈ সৰিয়হ, এইবোৰ মাটিমাহ, এয়া মাটিমাহ। আপোনালোকক অকণমান ওচৰৰ পৰা দেখাই দিছোঁ প্ৰিয় বন্ধুসকল। এয়া মাটিমাহ, এইবোৰ মাটিমাহ, সেইফালে এইবোৰ হালধীয়া সৰিয়হ। এয়া ম'হ চৰি আছে। আৰু এইবিলাক যে অঞ্চলত পূৰা বানপানী, বাৰিষা কালত এবুকু বানপানী হয়। গতিকে পৰিৱেশটো অকণ দেখাই দিছোঁ আপোনালোকক। এয়া ম'হ চৰি আছে, চাওক, ম'হ, এয়া ম'হ চৰি আছে। এইবোৰ ডুবি, এইবিলাক একোটা ডুবি, ইয়াত মাছ ধৰিব ৰাইজে কেইদিনমানৰ পিছত। এখন নাও দেখাই দিছোঁ আপোনালোকক, নাওখন ডুবি আছে। চাওক, হাঁহৰ মাংস হৈ আছে প্ৰিয় বন্ধুসকল, এয়া হাঁহৰ মাংস হৈ আছে। আৰু হাঁহৰ মাংস বনাই আছে আমাৰ হৰিয়ে। নমস্কাৰ দি দিয়া। নমস্কাৰ। আমাৰ হৰিয়ে এয়া হাঁহ মাংস বনাই আছে সুন্দৰকৈ। এয়া হাঁহ মাংস হ'ব। কিন্তু বিশেষ এটা দুখৰ বিষয়, আজি শনিবাৰ, মই নিৰামিষ ভোজ খাম। গতিকে নিৰামিষ যিহেতু খাম, সেইটো এটা ডাঙৰ সমস্যা। উপায় নাই, ঘৰৰ পৰা দালি অকণে ভাজি অকণে লৈ আহিছোঁ আৰু। এইখন হৈছে ঘাটজাল। এইখনে একদম মাছ চুচি পেলাই উঠায়। এইখন ডাঙৰ এয়া ৰ'দত মেলি দি থৈ দিছে, একদম মাছবোৰ চুচি পেলাই উঠাই তালৈকে একদম দীঘল জালখন সিফালে আছে, ইয়াত মাছ ধৰে। এইবিলাক ব্ৰহ্মপুত্ৰৰ পৰা আহি ইয়াত মাছবোৰ সোমাই যায়, ইয়াত মাছ ধৰে। ঐ ম'হৰে পিঠিৰ পৰা উকিয়াই মই মাতিলোঁ, মাতিলোঁ, তুমি আহি নিদিলা মাত। No battery. No battery. গাড়ীত বহাই দে। এইফালে মাৰি লৈছে, আগতে তোমাকে লগাব বোলে দেই, কথা আছে।
Low battery. হালধীয়া হালধীয়া হাঁহি সৰিয়হ তলিৰে হাঁহি কি গাইছোঁ নিজে নাজানো আৰু দেই দূৰ দিগন্তলৈ কেৱল হালধীয়া হালধীয়া আৰু হালধীয়া সৰিয়হ ফুলাৰ বতৰ এয়া পিকনিকৰ বতৰ আচলতে এই অঞ্চলবিলাকত যিসকল ব্যক্তিয়ে পিকনিক খাবলৈ যায় তেওঁলোকলৈ এটাই অনুৰোধ যে ফটো উঠাৰ নামত এই সৰিয়হবোৰ যাতে নষ্ট নকৰে আৰু মাটিমাহবোৰ যাতে নষ্ট নকৰে সেয়া আমাৰ অনুৰোধ থাকিল কাৰণ কৃষকে বহুত কষ্ট কৰি বুৰৰ ঘাম মাটিত পেলাই এই খেতি কৰে আৰু সেয়া আমি খাবলৈ পাওঁ গতিকে নষ্ট কৰাটো অপৰাধ মোৰ অনুৰোধ থাকিল প্ৰিয় বন্ধুসকল জীৱনত আজি প্ৰথমবাৰৰ কাৰণে পিকনিক খাবলৈ আহিলোঁ গতিকে পিকনিক খাবলৈ আহিলোঁ আৰু আজি শনিবাৰ গতিকে মই এয়া ঘৰৰ পৰা দাইল লৈ আহিছিলোঁ এইটো টিফিনত এয়া এখন ঢাকনি টিফিনত লৈ আহিছিলোঁ এয়া ভাজি লৈ আহিছিলোঁ এয়া ভাজি গুটি আলু আৰু ফ্ৰেঞ্চবিনৰ লেচেৰা ভাজি তাৰ চালাড অকণ ইয়াতে বনাই ল'লোঁ অকণমান গতিকে ৰাইজে খাইছে ৰাইজ চব বহি আছে এয়া বিভিন্ন ৰাইজ আছে মই ভিডিঅ'টো ভালকৈ নেদেখাওঁ বিভিন্ন ৰাইজ বহি আছে এয়া বিভিন্ন ৰাইজ আছে থিয় হৈ আছে বহি আছে বিভিন্ন গতিকে এতিয়া মই কি কৰিব আৰু লোকে এয়া হাঁহৰ মাংস খাইছে আৰু ৰাইজৰ অনুৰোধ ৰক্ষা কৰি আহিলোঁ গতিকে মই এয়া নিৰামিষ দাইল ভাজি ভাত খাইছোঁ গতিকে ধন্যবাদ বন্ধুসকল আপোনালোকে চাই থাকিব ৰুদ্ৰসাগৰ বদমাছ ৰুদ্ৰসাগৰ আৰু পৰাপক্ষত ছাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰক বদমাছ ৰুদ্ৰসাগৰক ছাবস্ক্ৰাইব কৰক চাই থাকক নতুন নতুন ভিডিঅ' আজিলৈ এৰিছোঁ ধন্যবাদ শুভ ৰাত্ৰি এয়া চাওক হেঙুলীয়া সন্ধিয়া তাহানিতে আমি সৰুতে শুনিছিলোঁ বোলে সেয়া আমেৰিকাত বেলি ওলাইছে চা বেলি ডুবিলে যে আমাৰ ইয়াত এতিয়া আমেৰিকাত বেলি ওলাইছে এয়া আমাৰ ভলুকাগুৰি ঘাটৰ সন্ধিয়াৰ পৰিৱেশ আকাশত সেয়া ধ্ৰুৱতৰা চাওক আপোনালোকে আৰু এয়া যেন আমেৰিকাত বেলি ওলাইছে সেই তাহানিতে সৰুতে শুনা সাধু কথাবোৰ এই পৰিৱেশ চাওক আকাশত সেয়া ধ্ৰুৱতৰা বেলি ডুবিছে আৰু ভলুকাগুৰি ঘাটৰ এয়া নৈৰ ৰূপ নৈৰ তলতো যেন জিলিকি উঠিছে এক সৌন্দৰ্য মাছে খুব জঁপিয়াইছে এইফালে খুব মাছে জঁপিয়াইছে অকণমান আন্ধাৰ একো নেদেখি কিন্তু মই দেখুৱাইছোঁ চাওক নৈত কিদৰে বেলিৰ পোহৰে জিলিকাই তুলিছে আকাশ আৰু নৈৰ এক অপূৰ্ব দৃশ্য